তৃতীয়তে ধনঞ্জয় এমএসি তথা ইএম তিলোত্তমা তাৰপিছতে মই চেনেকি কৰিছে itu barang tadi IM akhirnya itu bilang MLA akhirnya bilang ala dengan pertama nasi nili bangke akhirnya pertama mau ilo pilih itu lo pakai nilai lo mana jika aktif member hotelan upor tu amar upor tu boktawa ase aru usne koi goise aru jika ude mar menu telan bahut bitom bhabe koi goise aru kobole apni to gap ase tar ago amar মোৰ পিছত যেটো ডক্টৰ ইএম সাৰকল আছে এমএলএ সাৰকল আছে লগে কব সেইকাৰণে যিকিনো মোৰ যেটো ভাল লাগিছে আজি ইমান দিনৰ মূৰত আজি আকৌ একদম অন এক্টিভ মেম্বাৰ মানে এক্টিভ মেম্বাৰ হলনে আজি ইয়াক পাৰ্টি আমাৰ ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ এমএলএ সাৰৰ যেটো উদ্যোগত এনেকৈ বেলে এমএলএ বেলে বেলে জেগাত কথা হৈছে কি আমাৰ ডিপু এমএলএ এৰিয়া আমাৰ ইলেন সাৰৰ নেতৃত্বত আজি এই সভাখন একেবাৰে সমালোচন আমি অনুষ্ঠিত কৰিব পাৰিছো আৰু ইয়াতে আমাৰ বিভিন্ন মনৰ ভাষাবোৰ ক'ব পাৰিছো মই ক'ব পাৰিম আৰু আপোনালোকে ক'ব পাৰিব ইয়াৰ বেলেগ বিষয়ে পাৰ্টিৰ কথাটো ক'ব নাযাওঁ আপোনালোকে কিমান বছৰ কৰি আছে আৰু সেইখিনিতো আপোনালোকৰ অভিজ্ঞতাই আপোনালোকৰ এক্সপিৰিয়েঞ্চে বহুত আৰু মোৰকৈ কাৰণ এনেকুৱা মান সন্মান মই যাচিছো মোৰ অন্তৰৰ পৰা যে মইতো এমএসি দুৰ্বল এজন দুৰ্বল যোৱাকালি কৈছে ইয়াত মিটিঙৰ কাৰণে অলপ পাই কৰিব লাগে কিন্তু তোমাক কৈছে আমাৰ মইতো নিজে চুৰিবই নোৱাৰো এনেকুৱা অৱস্থা চবেই আছে লেকিন আমাৰ মাজত কিন্তু বহুত এক্টিভ কিন্তু এই এক্টিভৰ পৰা মই আপোনালোকক কৈছো আপোনালোকে নজনা নহয় আপোনালোকে জানে এক্টিভ মানে কি অথনি লংচিং টপিক বুজাই দিছে এক্টিভ মানে কি আমি চৰকাৰৰ পৰা লওঁ কিছু সুবিধা কিন্তু চৰকাৰৰ সুবিধা মানুহবিলাকক ক'ব লাগে আৰু আমাৰ ফাংচন মোদীয়ে আপোনালোকক চবে বুথ কমিটি প্ৰেচিডেণ্ট এক্টিভ মেম্বাৰসকলে নিজৰ নিজৰ বুথত থাকি তেওঁলোকে আপোনালোকৰ নাম আপোনালোকৰ ফোন নম্বৰ আপোনালোকৰ শ্বেয়াৰ চাবলৈ বিচাৰে মানে প্ৰত্যক্ষ নহ'লেও অন্ততঃ ফোনেৰ মাজেৰে উঠিলে আমাৰ লংচিং টপিক পাইছে হোৱাটছআপৰ থ্ৰুদি চৰেল এপ দি যেনেকৈ মন কিবা যদি প্ৰত্যেক কমিউনিকেশ্যন যদি মন কিবা যদি আপোনালোকে চৰেল এপত পঠাই দিয়ে ইয়াক কৈ আৰু মোদী ভাল পোৱা আৰু বস্তু আপোনালোকক খুব ভাল পাব চৰকাৰে যদি আপোনালোকে আপডেট কৰি এতিয়া আহিবলগীয়া যিটো মানে কি কয় মন কি বাত লাষ্ট চানডে অফ দ্য মন্থ সেইটা যদি আপোনালোকে মনত ৰাখি পেলাই চৰকাৰ এপত প্ৰত্যেক গোটৰ যদি দি দিয়ে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় জেপি নাড্ডা ডাঙৰীয়া ৰাষ্ট্ৰীয় প্ৰেচিডেণ্ট আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া প্ৰেচিডেণ্ট ষ্টেট বিজেপি আৰু চিফ মিনিষ্টাৰ আৰু আমাৰ ডিষ্ট্ৰিক্ট কমিটি যদি চৰকাৰক যদি দি দিয়ে আপোনালোকক খুব ভাল পাব এইটোৱে চান্স ক'ব গ'লে কোনো পলিটিকেল পাৰ্টিয়ে প্ৰাইম মিনিষ্টাৰ তেনেকুৱা সুবিধা নলয় তেনেকুৱা কথা নকয় কিন্তু আমি গুৰুত্ব দিব পৰা নাই এইবাৰ কিন্তু নাম ভৰ্তি কৰা সময়ত নাম ভৰ্তি কৰা এনৰলমেণ্ট ৰাইট সেই সময়তো আমাৰ হিলছৰ ভিতৰত ছয়টা এলএ ভিতৰত ডিব্ৰু ইজ দ্য হাইয়েষ্ট এনৰলমেণ্ট হৈছে
তাতো কিন্তু ক'বলৈ গ'লে সঁচা কথা ক'বলৈ গ'লে মই MLA হিচাপে ইনিচিয়েটিভ লৈ মেম্বাৰশ্বিপ কৰাব পাৰোঁ কিন্তু তাকে সব সৰল আপডে এইটো মই খুলিলে নহ'ব এইটো আপুনি অকলে কৰিলে অকলে কৰিলে নহ'ব MDC অকলে কৰিলে নহ'ব বুথ প্ৰেচিডেণ্ট সকলোৱে সৰল দিব লাগিব অৱশ্যে এতিয়াও সময় আছে এই মন কি বাত আপলোড কৰিবলৈ আপটো 15 তাৰিখলৈকে আছে ন 15 তাৰিখলৈকে দিয়া আছে য'ত হোৱা নাই যোৱাবাৰ 30 তাৰিখৰ যিটো মন কি বাত हिंदू गुजरात मराठा द्राविड़ गंगा उत्सल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगल হৈছে আজি সমগ্ৰ অসমত 126টা বিধানসভাৰ সমষ্টিত বিজেপি কাৰ্যকৰ্তা প্ৰত্যেক বিধানসভাৰ সমষ্টিত বিজেপি কাৰ্যকৰ্তা সন্মিলন পতা হৈছে আমাৰ ইয়াত ধৰক ডিফুৰ আমাৰ কাৰ্যকৰ্তা প্ৰায় 600 আছে তাৰে ভিতৰতে আমি মানে কি কয় 70% আমি খবৰ দিম এতিয়া 70% মানে ইয়াত আহিছে এক্টিভ মেম্বাৰবিলাক গতিকে আজি ইয়াত ট্ৰেইনিং বুলি নহয় আমাৰ সুখে দুখে তেওঁলোকৰ অৱস্থা কেনেকুৱা বুজ ল'বলৈ আৰু আমাৰ ফালৰ পৰা কি সুবিধা দিছে চৰকাৰৰ ফালৰ পৰা অৰুণোদয়ৰ পৰা আৰম্ভ কৰি সেল্ফ হেল্প গ্ৰুপক টকা 10,000 দিয়াৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলি যে অসম চৰকাৰে আমাৰ ডিফু এলে সমষ্টিত কিমান দিয়া হৈছে 4 লাইন বা আসাম মালা ৰাস্তা যে হৈছে ডিফুৰ পৰা ধনচুৰি ৰাস্তা হৈ আছে আৰু তাৰপিছত আমাৰ ডিমাপুৰ পৰা আমাৰ বকুলীয়ালৈকে 4 লাইন যে কমপ্লিট হ'ব ধৰিছে এতিয়া অন্ততঃ 10% বাকী আছে এইবিলাক চব আলোচনা কৰা হৈছে গতিকে ৰাইজে উপকৃত হৈছে আৰু বিশেষকৈ এতিয়া ক'বলৈ গ'লে এতিয়া আমাৰ উপাচনি চলা 3 লাখকৈ দিয়া হ'ব এইটোও মানে আহিছে গৈ তাৰপিছত আকৌ আমাৰ PMGY ঘৰ বিতৰণ সেইবিলাকো মানে কি কয় দিয়া হৈছে আৰু যিবিলাক পোৱা নাই এতিয়া জিঅ' লাইন এতিয়া মানে কি কয় ছাৰ্ভে কৰি আছে এইবিলাক ব্যৱস্থা কৰা হ'ব গতিকে উন্নয়নমূলক কামৰ ক্ষেত্ৰতো আমাৰ কাৰ্যকৰ্তাবিলাকৰ আগত আমি অৱগত কৰিছোঁ আৰু সেই এক্টিভ ৱৰ্কাৰসকলে তেওঁলোকে যেন গাঁৱত এই কথা ওলায় এইটো কাৰণ আপোনালোকৰ মিডিয়ামৰ পৰা কিমান যাব চব ঠাইতো নাযায় গতিকে আমাৰ কাৰ্যকৰ্তাসকলক থৈ এইবিলাক আমি মানে কি কয় প্ৰচাৰ কৰিবলৈ জনাবলৈ এইবিলাকে আমি মানে আলোচনা কৰোঁ ধন্যবাদ Pinida Difu Club active membership KN doan atumpen pinida da isi sonmilan pusipulo abangso kacithan kacimum abangso mai padopolo pini da itum Difu LSC chot lapuson kali asam angkang aile 3 doan stame pini lapuson BJP along active membership KN bangku bangpi tu bente than cibum asai mate amai pini bang edeng konlo asora thasi pini da kali tum Difu long stame asasi padukonlo lapen bang pharut srokra sok sikepra isi bagdo kaddu gawe active membership da itum Difu LSC angka labangke pilopuita active membership pusipulo lapene primary membership do primary membership labangke itum da Difu LA angka kaddu gawe 63,000
primary membership miss call pen KN pen I card kelong sonel tum BJP long dolo asong bang pen active member like kosona bang hutum si kelong solam nilinaw tum mathai mo ko dinut active member kelong dia pan bang khokep nang limen mate limen under pen ilitum abang membership primary membership ayan ponang po lalo po inut active members long kon po sipini dan ilitum non ke bangi BJP ke claim ke dam BJP organization koson si ke claim ke dam nai ma aprang pen ke kroy ditula bangso a principle asa principle ateng pen ke claim ke dam ni thaklam se pini chingwa chisa kate ko silalo BJP karyakarta ke atumke rarafan kaikit ame karja pitip abang fubang kiang se mithang jungjung kechematha lapuson karyakarta kali BJP long kapre ka tum han same adimak long ke konangji lapen ke homas mate tum society ke pa develop onje fansi anutin bang kupin de sacrifice pensi so a party bangke ke claim ko da karyakarta tum do anstan ningarong piglo inirda nitum bifuele angkang homostifly active membership ke do ana tum puni so malo ke tong lo apene ke bangiar istame BJP jitu principle objective amukha kadu ke claim kita banjir pandemi kacisi kon ta lancar